নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজ টুডে ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি পৰিছে। অসম চৰকাৰৰ তৰফৰ পৰা শিক্ষা বিভাগত পুনৰ নতুনকৈ ৯,০০০ পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিসমূহৰ সুবিধা ডিটেইলছখিনি জনাই দিম যে কি পদৰ ভেকেঞ্চি আহিব। ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব, কেতিয়াৰ পৰা এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হ'ব, সবিশেষ তথ্যখিনি আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰিব। তো বন্ধু বান্ধৱীসকল, শিক্ষা বিভাগৰ ফালৰ পৰা নতুনকৈ যি ভেকেঞ্চিৰ নটিফিকেশ্যন আহিছে আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি নটিফিকেশ্যনটো দেখাই দিম। তো শিক্ষা বিভাগৰ ফালৰ পৰা যি ভেকেঞ্চিৰ নটিফিকেশ্যনটো আহিছে, নটিফিকেশ্যনটো প্ৰকাশ কৰিছে অসমীয়া প্ৰতিদিন বাতৰি কাকতত। ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই অৰ্থাৎ শিক্ষামন্ত্ৰীয়ে প্ৰকাশ কৰিছে যে নতুনকৈ ৯,০০০ পদৰ নিযুক্তি দিয়া হ'ব। তো ইয়াতে আপোনালোকে চাব পাৰে যে বিদ্যালয়সমূহৰ যিটো নেকি চতুৰ্থ বৰ্গৰ চাকৰি আছে অৰ্থাৎ গ্ৰেড 4ৰ চাকৰি আছে, গ্ৰেড 4ৰ চাকৰি বিলুপ্ত কৰা হ'ব আৰু তাৰ পৰিৱৰ্তে ৯,০০০ পদৰ নিযুক্তি দিয়া হ'ব নতুনকৈ। তো স্পষ্ট কথাখিনি আপোনালোকক জনাই দিম যে কি কথা ক'লে সম্পূৰ্ণ কথাখিনি আপোনালোকক জনাই দিম। তো ইয়াতে আপোনালোকে চাব পাৰে যে এতিয়াৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহত নাথাকে চতুৰ্থ বৰ্গৰ চাকৰি। তো ইয়াতে আপোনালোকে চাব পাৰে যে এতিয়াৰ পৰা যি গ্ৰেড 4ৰ চাকৰি আছে বিদ্যালয়ত, এই গ্ৰেড 4ৰ চাকৰিবিলাক নাথাকে। ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই এটা মিটিঙৰ জৰিয়তে এই কথাটো প্ৰকাশ কৰিছে দিছপুৰৰ জনতা ভৱনত এটা মিটিং অনুষ্ঠিত হৈছিলে। তাতে মুখ্যমন্ত্ৰীয়ে এটা বিয়া আঁচনিও প্ৰকাশ কৰিছে য'ত নেকি দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলক ফ্ৰীতে এডমিশ্যন দিয়া হ'ব। আঁচনিৰ কথা উল্লেখ কৰাৰ উপৰিও আপোনালোকে চাব পাৰে যে নিযুক্তি সম্পৰ্কতো মন্তব্য প্ৰকাশ কৰিছে। আপোনালোকে চাব পাৰে যে চতুৰ্থ বৰ্গৰ চাকৰি নাথাকে আপোনালোকৰ, এতিয়াৰ পৰা চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰিৱৰ্তে আপোনালোকৰ মাল্টিটাস্কিং ষ্টাফৰ চাকৰি দিয়া হ'ব শিক্ষা বিভাগত। আৰু নতুনকৈ প্ৰায় ৯,০০০ পদৰ কাৰণে নিযুক্তি দিব বুলি প্ৰকাশ কৰিছে ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই। তো ইয়াতে আপোনালোকে চাব পাৰে যে শিক্ষামন্ত্ৰীয়ে জনাইছে যে পুনৰ ৯,০০০ পদৰ কাৰণে নিযুক্তি দিয়া হ'ব শিক্ষা বিভাগত। তো আপোনালোকে চাব পাৰে যে প্ৰতিটো বিদ্যালয়তে টেট উত্তীৰ্ণ শিক্ষক থকাটো বাধ্যতামূলক হ'ব। ইয়াৰ উপৰিও আপোনালোকে চাব পাৰে যে আৰু এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে এতিয়াৰ পৰা ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তি দিয়া নহ'ব। তো আপোনালোকে চাব পাৰে পুনৰ ৯,০০০ পদ আহি আছে আপোনালোকৰ শিক্ষা বিভাগত। খুবেই ভাল খবৰ আহি আছে আপোনালোকৰ বাবে, পুনৰ নতুনকৈ ৯,০০০ পদৰ ভেকেঞ্চি আহি আছে শিক্ষা বিভাগৰ ফালৰ পৰা। আৰু এই কথা স্পষ্ট কৰিছে ৰণোজ পেগু ডাঙৰীয়াই আজি এটা মিটিঙৰ জৰিয়তে, যিটো মিটিং আপোনালোকৰ জনতা ভৱনত অনুষ্ঠিত কৰা হৈছিলে। তো এই ৯,০০০ নতুন পদৰ কাৰণে আজিহে ঘোষণা কৰিছে, কিন্তু অফিচিয়েল নটিফিকেশ্যন এতিয়ালৈকে প্ৰকাশ কৰা নাই। তো যেতিয়াই নেকি অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ পায় বা আবেদন প্ৰক্ৰিয়া আৰম্ভ হয় আপোনালোকে এইটো চেনেলত ভিডিঅ' পাই যাব, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে। যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব পাৰে, কিবা সুধিব থাকিলে কমেণ্টত জনাব পাৰে। তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।